শূন্য পকেটত যিজনী নাৰীয়ে কাষৰ পৰা আঁতৰি নাযায় সফলতাৰ পিছত সেইগৰাকী নাৰীয়ে স্ত্ৰী হোৱাৰ যোগ্যতা ৰাখে। কাৰণ আজিৰ যুগত চাকৰি আৰু টকা দেখি বহু ছোৱালীয়ে পত্নী হ'বলৈ আগবাঢ়ি আহিব, কিন্তু প্ৰকৃতাৰ্থত সেইজনী ছোৱালীহে পত্নী হোৱাৰ যোগ্য যিজনীয়ে শূন্য পকেট দেখিও আঁতৰি নাযায়। বৰ্তমান সময়ত আপোনাৰ জীৱনত ভাল বেয়া যি হৈ আছে তাক লৈ ইমান চিন্তা নকৰিব, কাৰণ এদিন ভাল দিন সকলোৰে আহে আৰু আপোনাৰো আহিব। চাব সকলোবোৰ নিজে নিজেই ঠিক হ'ব। মানুহে তেওঁৰ জীৱনৰ ভুলবোৰ তেতিয়াই বুজিব পাৰে যেতিয়া এটি ভুলৰ কাৰণে জীৱনৰ পৰা বহু কিবা কিবি হেৰাই যায়, আৰু তেতিয়াই উপলব্ধি হ'ব তেওঁৰ ভুল ক'ত আছিল। কিছুমান মানুহে একো হেৰাই নোযোৱালৈ নিজৰ ভুলবোৰ কেতিয়াও নেদেখে। কাজিয়াৰ সময়ত মূৰটো শীতল কৰি কথা পাতিব লাগে। মনত ৰাখিব যে কাজিয়াবোৰ এবাৰ ঠিক হ'ব পাৰে, কিন্তু হৃদয় কাটি তেজ ওলোৱাৰ নিচিনা কথাবোৰ কেতিয়াও থিৰাং নহয়। কোনো কামত কেতিয়াও হাৰ নামানিবা। মনত ৰাখিবা কামটো সহজ হ'লে সকলোৱে কৰিলেহেঁতেন, গতিকে চেষ্টা কৰি যাবা। টকা নথকা পুৰুষ, সৌন্দৰ্যবিহীন নাৰী সঁচাকৈয়ে কোনো মূল্য নাই, সদায় অৱহেলিত হৈ থাকে। মা হ'ল এনেকুৱা এটা বেংক য'ত আমি আমাৰ সকলো খং, অভিমান, কষ্ট জমা ৰাখিব পাৰোঁ। আৰু দেউতা হ'ল এনেকুৱা এখন ক্ৰেডিট কাৰ্ড যাৰ সহায়ত আমি পৃথিৱীৰ সকলো সুখ কিনিব পাৰোঁ। পাৰিলে মিছা কথা কোৱাৰ অভ্যাস বন্ধ কৰক। হয়তো আপোনাৰ মিছা কথাই এদিন আপোনাৰ জীৱন ধ্বংসৰ কাৰণ হৈ পৰিব, আপুনি গমেই নাপাব। জীৱনটো এনেকুৱাই, কেতিয়াবা এনে লাগিব যেন আপুনি বৰ সুখী, কেতিয়াবা এনে লাগিব যেন আপোনাতকৈ দুখী কোনোৱেই নাই এই পৃথিৱীত। কাৰোবাৰ অৱহেলা মানে জীৱনটো শেষ নহয়। এজনৰ কাষত মূল্যহীন হ'ব পাৰা সকলোৰে কাষত নহয়। যিসকলে আপোনাক মূল্য নিদিয়ে তেনে মানুহক আপুনিও মূল্য নিদিব। তেনে মানুহৰ পৰা পাৰিলে সদায় দূৰত থাকিব। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।